নমস্কাৰ। আজি আপোনালোকলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। গোটেই অসমবাসীলৈ আপোনালোক আনন্দৰে থাকক, সুখেৰে থাকক, ভাল হওক, কৰোনাৰ পৰা বাচি থাকক। এয়া মই পিঠাৰ কেইটামান ব্যঞ্জন দিছোঁ, মিঠাই পিঠা, বিহুৰ ব্যঞ্জন। আজি ফটোহে দিছোঁ, ৰেচিপি পাছত শ্বেয়াৰ কৰিম। বেলেগ এটা ৰেচিপি লৈ আহিছোঁ, গাজৰৰ দুবিধ মিঠা ব্যঞ্জন। আপোনালোকে চাওকচোন কেনেকুৱা লাগে, মোক জনাব। যিসকলে মোক লাইক কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকলৈ বহুত ধন্যবাদ। আজি মই লৈ আহিছোঁ দুটা গাজৰৰ ব্যঞ্জন, দুইটাই মিঠা। চাওঁচোন আহক কেনেকৈ ৰান্ধিছোঁ। মই এয়া গাখীৰ লৈছোঁ 2 লিটাৰ। মই আচলতে এইটো প্ৰথমে আপোনালোকক গাজৰ আৰু চাউলৰ পায়স বনাই দেখুৱাম। চাউল দুমুঠি তিয়াই থৈছিলোঁ, 2 লিটাৰ গাখীৰত দিছোঁ। মই বাসমতি চাউল লৈছোঁ, জহা চাউলো ল'ব পাৰে। প্ৰথমতে চাউলখিনি অলপ সিজিব দিম, লৰাই থাকিব, গাখীৰ নহ'লে বহি যায়। জানেই সকলোৱে পায়স বনাবলৈ। তাতে মই এতিয়া গাজৰ 1.5 কেজিমান পিহি লৈছোঁ। তাৰে এতিয়া মই 3 চামুচ ডাঙৰ চামুচেৰে চাউলৰ লগত দি দিছোঁ। চেনি নিদিওঁ, পূৰাকৈ সিজিলেহে চেনি দিওঁ। হৈ আহিছেই, প্ৰায় আধা ঘণ্টামান লাগে, কিন্তু মই গোটেইখিনি দেখুওৱা নাই, ভিডিঅ'টো দীঘল হয় বাবে আধা ঘণ্টামান লাগে। হৈছে প্ৰায়। এতিয়া মই ড্ৰাই ফ্ৰুটছ দি দিম। কাজু, কিচমিচ, চেৰি দিছোঁ। আপোনালোকে যি মন যায় দিব পাৰে, কাঠবাদামো দিব পাৰে, মই কিন্তু দিয়া নাই। মই অলপ পাউডাৰ গাখীৰো দিওঁ পায়সত। পাউডাৰ গাখীৰটো ৰেকৰ্ডিং কৰা নহ'লে, মই ইয়াত প্ৰায় আধা কাপমান পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰ অপশ্যনেল, আপুনি দিবও পাৰে, নিদিবও পাৰে। মই চুগাৰ ফ্ৰীকৈ বনাইছোঁ, সেইকাৰণে এইটো চুগাৰ ফ্ৰীহে দিম, চেনি নিদিওঁ। চুগাৰ ফ্ৰীৰ চামুচখন তেনেই অকণমানেই, ইয়াৰে মই প্ৰায় 10 চামুচমানে দিছোঁ। যিহেতু চাউল কম হ'লেও আধা কেজিমান জোখৰ পায়সত যিমান চেনি লাগে সিমান দিব লাগে। 10 চামুচমান দিলোঁ চুগাৰ ফ্ৰী। এতিয়া ঘন হৈ আহিছে, ঘন হৈ আহি অকণমান লৰাওঁতে হাতখন অকণমান টান পাব, তেতিয়া জানিব পায়স হৈ গ'ল। চাউলৰ পৰা এটা ষ্টাৰ্চ ওলাই তেতিয়া পায়স ৰেডি হৈ গ'ল। মোৰ হ'লেই প্ৰায়। আপোনালোকে এইটো ঠাণ্ডাকৈও পৰিৱেশন কৰিব পাৰে, লগে লগেও খাব পাৰে। ঠাণ্ডাকৈ পৰিৱেশন কৰিলে বেছি ভাল লাগে। এতিয়া মই গাজৰৰ হালোৱা বনাম, মোৰ ধৰণে বনাম, আপোনালোকে চাবচোন। মই গাজৰ লৈছোঁ 1 কেজি। প্ৰথমতে পিহনাত পিহি লৈছোঁ, তাৰপিছত মই মিক্সিত
গাখীৰ দি মাৰি লৈছোঁ। 1 কেজিত আধা লিটাৰ গাখীৰ দি মাৰি লৈছোঁ, মিহি কৰি লৈছোঁ। অকণমান কাহ হৈ আছে, ডিঙিটো সেইকাৰণে চেৰচেৰাই আছে। বহুত ধৰণে গাজৰৰ হালোৱা কৰিব পাৰি। মই 3টামান ধৰণে কৰোঁ। গাখীৰ, চেনি, গাজৰ আৰু চব দি পেলাই সিজাই দিওঁ একেলগে। ঘিউ দিওঁ তাত, ঘিউ বা বাটাৰ দি পেলাই সিজাই দিওঁ। তেনেকৈও বনাওঁ, এনেকৈও বনাওঁ। মই এতিয়া গাজৰখিনি মাৰি ল'লোঁ গাখীৰ দি। এতিয়া কেৰাহী লৈছোঁ, তাত গৰু ঘি দিছোঁ। 1 কেজিত মই প্ৰায় 250 গ্ৰামমান ঘি দিছোঁ। লাগিলে পিছত আৰু অলপ দিম। এতিয়া 250 গ্ৰামে দিছোঁ। ইলাচি কেইটামান দিছোঁ। মোৰ গেছটো মন কৰিছেনে? বহুত চাপৰ। এতিয়া মই ঘিউ গাজৰখিনি পিহি থোৱাত দি দিছোঁ, মিক্সিত মাৰি লোৱা গাজৰখিনি। এতিয়া ভালকৈ ভাজিম। মই মানুহজনী আচলতে চুটি চাপৰ, সেইকাৰণে মোৰ গেছটো বহুত চাপৰ। গেছটো তলত আপোনালোকে মন কৰিছে চাগে। মোৰ খুব হাতৰ বিষ হৈছিলে আমি যেতিয়া মেইন ঘৰত আছিলোঁ একেলগে চব। তাত ননদহঁত ওখ, সেইকাৰণে তেওঁৰ স্লেবখন ওখ। মোৰ কাৰণে বহুত অসুবিধা হয়, মোৰ বহুত স্পণ্ডাইলাইটিছৰ বিষ হৈ গৈছিলে। তেতিয়া নিজৰ ঘৰ সাজোঁতে মই গেছটো একদম চাপৰকৈ ল'লোঁ। এনেকৈ গাজৰখিনি ভাজি থাকিব। ইয়াতো মই চেনি ব্যৱহাৰ নকৰোঁ। মই কাজু বাদাম ভাজি থৈছিলোঁ। এনেই ভাজি থওঁ, তেতিয়া পটকৈ বেয়া নহয়। আৰু এইবিলাক ডিছত দিবলৈ মই সদায় ভঙা কাজু কিনোঁ। ভঙা কাজু দাম অলপ কম আৰু কামো হৈ যায়। এনেও কাটি কুটিয়ে দিব লাগে, সেইকাৰণে মই ভঙা কাজু কিনোঁ। ভঙা কাজু ভাজি থৈ দিওঁ অলপ। এতিয়া মই দিছোঁ কনডেন্স মিল্ক। 1 কেজিত পূৰা 1 টেমা কনডেন্স মিল্ক দিছোঁ। অলপ শুকানকৈ বনাইছোঁ মই। শুকানকৈ বনালে আপুনি ফ্ৰিজত থৈ দিলে বহুত দিন থাকে। আৰু আমাৰ কি হয়, মই মিঠা খাব নোৱাৰোঁ, সেইকাৰণে ল'ৰা ছোৱালীয়েও খুব এটা ভাল নাপায় মিঠা। মই সেইকাৰণে বনাই ফ্ৰিজত থৈ দিওঁ। শুকানকৈ থ'লে আপুনি বাহিৰত থ'লেও থাকে। আগতে মায়ে বনাই থৈ দিয়ে বটলত ভৰাই, বহুত দিন থাকে ভাল হৈ। কোমলকৈ হ'লে ইমানমানতে ৰাখি দিব, কোমলকৈ ৰাখিব খুজিলে। মই আৰু অকণমান লৰাই পেলাই শুকুৱাই লৈছোঁ। ভাজি ভালকৈ এমজ খালে তেতিয়া খাবলৈ ভাল হয়। হৈ গ'ল। একেবাৰে শুকানো হোৱা নাই, কিন্তু খাব পৰা ধুনীয়া হৈছে। মইতো মিঠা নাখাওঁ। এতিয়া মই পৰিৱেশন কেনেকৈ কৰিছোঁ চাওক। এটা গাজৰৰ আকৃতিতে